আহিছে? তহঁতৰ ঘৰৰ মানুহকেইটা কলৈ গ'লো? অথনিৰ পৰা তেঠু ফালি যোৱাকে চিঞৰি আছো, মাত চাত কাৰো নাই যে। ঘৰৰ পিছফালে পাপা, মা, ককা, আইতা সবে জুই পৰাই আছে। যোৱাচোন যোৱা, অকমান মাতি দিয়াগে। ভদেশ্বৰ তাৱৈ আহিছে বুলি কবি। তাৱৈ এতিয়াই মাতি দিছো। যোৱা যোৱা। আমাৰ ঘৰৰ অৱস্থাই আৰু, কোনো মানুহ চানুহ নাই, নিমাত মাত হৈ আছে, সিভাগে টিভি চলিয়ে আছে। ভদেশ্বৰ, মই কিবা দৰকাৰত আহিছিলে নি? কিবা দৰকাৰ মানে দৰকাৰেই আৰু। এপাক আপোনালোকৰ ঘৰৰ মানুহ চবে আমাৰ ঘৰলৈ যাব আজি ৰাতি, নকোৱা পাতিছো। হয় নেকি? বদেশ্বৰ আহিছা। বহা আকৌ থিয় হৈ আছা যে, বহা বহা। হ'ব খুৰীদেউ, মোৰো দেৰি হৈ গৈছে আৰু বেলেগক মাতিব আছেই। সেই আপোনালোকে চবে যে ঘৰৰ মানুহ মোৰ ঘৰলৈ এপাক যাব আজি, নকোৱা পাতিছো, তাকে নিমন্ত্ৰণ কৰো বুলি আহিলো। আজি ন খাবা। তোমালোকৰ ধান কুটালেই ন? আমিহে থাকি গলো পাই। আমি আকৌ ৰ'দত ধান দিয়াই নাই নহয়, সময়ে পোৱা নাই। আগৰ ধান কেইটা খাই আছো আকৌ, লাহেকে দিমগেহে আৰু। গাঁৱৰ ভিতৰত আমিহে আৰু দেৰি হ'ব যেন পাইছো দেই এইবাৰ নখোৱা। নহলে নবহা আৰু। চাহ অকমান খাই যোৱা, সোনকালে বোৱাৰী বনাই দিব। বোৱাৰী, ঐ বোৱাৰী, চাহ দুখামান বনাই দিয়াচোন সোনকালে। খুৰীদেউ, আজি চাহ নেখাওঁ, থাকক। বোৱাৰী, নালাগে বনাবলৈ, নালাগে আৰু। বেলেগ দিনাখন খাম, এনে আহিয়ে থাকোচোন। মই একো বজাৰৰ পৰা অনা নাই নহয়। এই গাহৰিও অনা নাই, হাঁহও অনা নাই, আনিব আছেই। আৰু এই বতুৱা, কেৰাহী সেইবিলাকো অনা নাই। ঘৰতনো আৰু কোন আছেনো, মই এইবিলাক যোগাৰ কৰিব লাগিব। হয় পাই, এইবিলাক যে নামতহে সৰু সুৰা নখোৱা, কিন্তু কষ্ট একেটাই, ডাঙৰকে পাতা সৰুকে পাতা। এতিয়া চোৱা, বেলেগৰ ঘৰৰ পৰা ডাঙৰ কেৰাহী, বতুৱা এইবিলাক আনিব লাগিব। একেটাই কষ্ট, মাছ মাংস যোগাৰ কৰা, আৰু ঘৰত যে বেলেগ মতা মানুহ নাথাকিলে বৰ কষ্ট হয় পাই। ভদেশ্বৰ দেখোন। দাদাইদেউ, যাব আজি আমাৰ ঘৰত এপাক, নকোৱা পাতিছো। ঠিকেই কৈছা, নকোৱা পাতিছা। পিছে কি আইটেম, মানে কি মাংস থাকিব বা? বেলেগ তেনেকে বৰ বেছি আইটেম নকৰো। হাঁহ থাকিব আৰু গাহৰি মাংস থাকিব, লগত দালি থাকিব আৰু। নহলে তোৰ ঘৰত আজি খানা মজা হব নেকি? মই হলে আৰু দুপৰীয়া ভাত আজি নেখাওঁ। তোৰ ঘৰতে আৰু বজাই দিমগে দুইটাই মই খানা, দুপৰীয়া আৰু ৰাতিৰ সাজ। যাও বাপেকে। খুৰাদেউ, খাব। পিছে গাহৰিৰ বৰ বেমাৰ সোমাইছে বুলি শুনিছো। মাৰ্কেটত গাহৰি কটা বেন কৰি থৈছিলে নহয়, এতিয়া কাটিব দিছে নি? কাটিব দিছে। এই খুলি দিলে নহয়, বুধবাৰ মানৰ পৰা কাটিব দিছে নেকি? মই বজাৰত দেখিছিলো। এতিয়াও কাটি আছেচোন। মই অৰ্ডাৰ কৰিলো 10 কেজি। আৰু যোনে গাহৰি খাই খাব আৰু, গাহৰি নোখোৱাই আৰু হাঁহ খাব। মই হলে কিন্তু বেমাৰ চেমাৰ নাচাও দেই, বজাইহে দিম বেমাৰে চেমাৰে। মই বৰ গাহৰি ভাল পাওঁ নহয়, মই মহতিয়াই যাম আৰু। মোক দিবি দেই, কোনো নাখালেও মোকে লগাই দিবি গোটেই সোপা। তই 10 কেজি অৰ্ডাৰ কৰিছ নহয়, মই তাৰে 8 কেজি মানে খাব পাৰিম। হাঁহটো দিবি আৰু, সেইটোকো মই ভাল পাওঁ। পিছে মাছ থাকিলে মাছো দিবি দেই। আজি আৰু তোৰ ঘৰত দগৰি খাম মই। আৰু চুলাই থাকিলে চুলাই অকণো দিবি আৰু। চা, এই মানুহজনৰ জিভা লেপলেপালেই। কোনোবাই খোৱাৰ কথা কবহে লাগে, মানে খোৱাৰ প্ৰতি অকণো সীমাবদ্ধতা বোলা বস্তু নাই। খুৰীদেউ, একো নাই। খুৰাদেউ, একো নাই। খাব, কেলে নেখাব আকৌ। আপোনালোকৰ কাৰণেতো আনিছো। আৰু যিমানখিনি মানুহ মাতিছো, তাতকৈ অকমান বেছিকে পৰাকে মাংসকেইটা অৰ্ডাৰ কৰিছো। খাব আকৌ, কেলে নেখাবনো। আৰু আহি যাব দেই 7টা বজাৰ আগতে। মই এতিয়া যাওঁ, দেৰি হৈ গৈছে। আৰু বেলেগকো মাতিব আছে, কাঁহী বাতি সোপাও আনিব আছে নহয়। চাহ বুঢ়ী, ভদেশ্বৰে কি ধুনীয়া কথা কলে। ঠিক, খোৱা আৰু খোৱা, এই দুটা কেতিয়াও ৰখাব নালাগে। মই কত দিনৰ পৰা এই কথাষাৰ কৈ আছো। হ'ব ভদেশ্বৰ, তই যা। মই বুঢ়ীজনীক আৰু অকমান শিক্ষা দিছো আৰু। দাদাইদেউ, যাওঁ। খুৰীদেউ, বিমল, যাওঁ দেই। ভদেশ্বৰ যোৱা। আইতা, আইতা, মাৰ চাহ বনোৱা হৈ গল। তোমাক পাকঘৰৰ পৰা লৈ যাবলৈ কৈছে। মায়ে চব্জি লৰাই আছে। মানুহ গৈ ঘৰত পালেগে চাগে, এতিয়াহে চাহৰ কথা কলে। যা জুই পুৰা জেগালৈ লৈ বল। তাতে আৰু আমিহে খাই দিব লাগিব, নহলে ঠাণ্ডা হৈ যাব। দেউতা, আপুনি খাই যদি বলক। মই চাহকে বজাই দিমগৈ। ভাতটোতো হোৱাই নাই। বোৱাৰীয়ে যিখন যে লাহে বনাই নহয় ভাত পানী, আগতে বুঢ়ীয়ে 9টা বজাৰ আগতে ভাত হাজিৰ কৰি দিয়ে। এতিয়া আৰু ঘৰে গৈ মাতিব যোৱাটো সম্ভৱ নহব। ফোনৰ যোগেদি আৰু জনাই দিব লাগিব। যি কি নহওক মেণ্টেলৰ ঘৰলৈ যাওঁ, তাকে লগ ধৰি হাঁহ আৰু গাহৰি কিনি আনিব লাগিব। এই পুতুকণটোৱে যাব পাৰে নহয়।
সি আকৌ পানী এবাল্টিঙো দাঙি খাব নোৱাৰে, তাকনো কি বিশ্বাসত পঠিয়ামো, সেইটো এটা কথা। মেণ্টেল, আজি কাম নাই হবলা ন? তোমাক ঘৰতে পালো, ভাল হ'ল দেই। এই হেৰি নহয়, আমাৰ ঘৰত আজি ন খোৱা পাতিছো, তুমি যাব লাগিব। এটা মোৰ লগত বলাচোন, বলা, মোক অকমান সহায় কৰি দিবা। গাহৰি আৰু হাঁহ কিনিব আছে, আৰু এই বটুৱা আৰু কেৰাহী এইবিলাক আনিবলৈ আছেই। মোৰ লগত বলাচোন, বলা। মোৰ বৰ অকলে কষ্ট হৈছে অ। তোমাক আৰু পালো, ভালে হ'ল দেই। আপোনালোকৰ ঘৰত ন খোৱা পাতিছে? বলক বলক, আমাৰ বুঢ়াটো নহাৰ আগতে, নহলে লগত যাম বুলি লাইন পাতি দিব। ৰাতিপুৱাৰ পৰা হাগি আছে, সি আকৌ গাহৰি হাঁহ এইবিলাক খালে মানে ৰাতিপুৱালৈকে মৰিহে থাকিবগে। বলক বলক, বুঢ়াটো নেদেখাৰ আগতে। কুকুৰ, কাক লৈ নেযাও বুলি কৈছ? বুঢ়া হল বুলি চকু দি কম দেখিব পাওঁ, কিন্তু কলা নহয়। মই ভদেশ্বৰ ঘৰত যামেই, চব শুনিলো। ভদেশ্বৰ, গাহৰি আৰু হাঁহ দিব ন? মোকো লৈ বলো, অকমান হাগিছো আৰু। আকৌ লোবো সামৰিব নোৱাৰো নহয়। বুঢ়া কালত আৰু কয় যে সৰু ল'ৰা গতে হৈ যায় বুলি, তেনেকে আৰু হৈ গৈছো আৰু। বৰ্তা, যাব যাব, আপুনি কেলে নাযাব আকৌ? ডাঙৰ হিচাপে আপুনি যাবই লাগিব। আপুনি যাব লাগিব। বলক বলক, এতিয়াই বলক। পাৰিলে আমাৰ এই মেণ্টেল ধুৰন্ধৰজনকে লৈ নগলেও ভাল পাওঁ মই। তাত আকৌ সেইটো নেখাবি, ইটো নেখাবি, সেনেকেহে মোক কব। দেউতা, আপুনিও বৰ অবুজনটো গোটেই দিনক দিনে হৈ গৈছে দেই। ডক্তৰে মাছ মাংস খাবলৈ মানা কৰিছিলে কাৰণেহে কৈছো। আপোনাকতো নকয় নহয়, মোকহে ডক্তৰে কয়। সেইটো আকৌ কৈ দিলে আপুনি বেয়াহে পায়। খাওক খাওক, যেতিয়া বেমাৰ আকৌ উজাৰিব তেতিয়া গম পাব। এই চালিয়া বুঢ়া ইমানো কমজুৰি নহয়। সৰু সুৰা হাগনি, পেচাব গম, চৰ্দি, মাথা বিষ হ'ব পাৰে, কিন্তু ডাঙৰ বেমাৰ ধৰিব নোৱাৰে দেই। সেইটো হলে ল'ৰা কলো, তহঁতিহে মোক লগাবি যেন পাইছো কেতিয়াবা দিনাখন। হ'ব মেণ্টেল, একো নাই। এই বুঢ়া মানুহ তেনেকে কয়ে আৰু, কি কৰিবি। বুঢ়া হলে এনে সৰু ল'ৰা ছোৱালী গোটেই হৈ যায় বুলি কয় নহয়। খুড়া, আপুনিও বলক। বলক বলক, মোৰ দেৰি হৈ গৈছে। দাদা, এটা কাম কৰে নেকি? আমাৰ ঘৰৰ পৰাই বটুৱা, কেৰাহী এইবিলাক লৈ যাব পাৰিব নহয়, এনে লোকৰ ঘৰৰ পৰা আনাতকৈ। মই আকৌ আহোঁতে লৈ আনিম আকৌ এইবিলাক লগত। তোমালোকৰ ঘৰত আছে নেকি? কিমান ডাঙৰ আছে বাৰু? সেই বটুৱাটো মানে বটুৱা নহয় আৰু, এই ভাত বনোৱা চচপেন, তাত বনাব পাৰিব দেই। 30জন মানুহৰ কাৰণে আৰামত হৈ যাব। কিন্তু কেৰাহীটোহে অকমান সৰু। কেৰাহীটো আনিলে আনিব পাৰিব। এই কেৰাহীটো আনগে নেকি লোকৰ পৰাই। বটুৱাটো মানে সেই চচপেনখন লৈ যাম আৰু লগতে ন? হ'ব দে। কেৰাহীখন পুতুকণহঁতকে লৈ আহিব দিম বাৰু, আমি দুটা বজাৰলৈ যামগে। নহলে মই চচপেনখন পটককে লৈ আহোগৈ। ভদেশ্বৰ, নবহাও নেকি? দেখিছ আমাৰ মেণ্টেল হতৰ কথা, কেনেকে যে মোক কয়। মোক আৰু কিবা এটা খালেও আৰু ৰখায়ে থাকে, এইটো নেখাবি, সিটো নেখাবি। তই কিন্তু দিবি দেই, মেণ্টেল ৰখালেও দিবি মোক। গাহৰি হাঁহ দুটাই দিবি আকৌ। বৰ্তা, খাব। এতিয়া বুঢ়া কালত নেখালে কেতিয়া খাবগে? আজিকালি মৃত্যু মানুহৰ কেতিয়া কি আহে একো গম পোৱা নাযায় নহয়। তাকেতো বুধেশ্বৰ। বলক বুধেশ্বৰ কাই। বল। শ্ৰীমতী, শ্ৰীমতী, শুনিছা? মেণ্টেল, দেউতা আহিলে, বহকচোন বহক। এতিয়া বহিবলৈ নাই, মুঠতে কামতহে লাগিব লাগে। চালিয়া বৰ্তা থাকিব বাৰু, পুতুকণক পঠিয়াই দিয়াচোন কঠীয়াহঁতৰ ঘৰলৈ। এই কেৰাহীখন আনিব, আৰু কৈ দিবা লগত মাতি থৈ আহিবলৈ। এতিয়া ক'বাত যাব হবলা, মেণ্টেল আৰু আপুনি? আমি মাংস আনিবলৈ যাব লাগিব, এতিয়া যামেই আৰু। মেণ্টেল, তুমি চাহ খাবা নেকি? না দাদা, নেখাওঁ আৰু। মোৰ চাহ খোৱা ইমান অভ্যাসো নাই বাৰু। নহলে আমি গৈ থকাই ভাল নেকি? বৰ্তা, থাকক দেই অকমান দেৰি। যা। দেউতা, আপুনি অকমান বহকচোন, মই আপোনাৰ কাৰণে চাহ একাপ বনাই দিওঁ। যা বোৱাৰী,
চাহ একাপকে বনাই দিয়াগৈ। মোৰ পেট চেট আজিকালি বৰ ভাল হৈ নাথাকে নহয়। ৰাতিপুৱাও অকমান বেয়া হৈ আছিলে। চাহকে খাই দিলে অকমান ভাল পাম নেকি। যা পুতুকণ, ঐ পুতুকণ, এফালে আহাচোন বেটা। মা কোৱাচোন। ঐ তই যাচোন যা পয়ালগাক লৈ কঠীয়া খুৰাহঁতৰ ঘৰত কবি এই কেৰাহীখন মায়ে দিবলৈ কৈছে আৰু আজি নখোৱা আছে, আপোনাক যাবলৈ কৈছে বুলি কবি। যা সোনকালে যা। মা কেৰাহীখনে আনিম ন? কেৰাহীখন আনিলে হ'ব। দেউতা বহক আকৌ, থিয় হৈ আছে যে, মই চাহ বনাওঁগৈ। বোৱাৰী বহিছো। বেছিকে বহিলে কঁকালখনো বিষায় অ। যাওক যাওক, ধৰক ধৰক। তুমি সেই চাইডে যোৱা, আপুনি এই চাইডে যাওক, মই ইয়াৰ পৰা তৰি দিছো। যাওক যাওক, সোনকালে যাওক। এই ডাঙৰজনী দেই, পিছফালৰজনী। ধৰা ধৰা ধৰা। পাৰিবা পাৰিবা। ধৰিলা। গম পাইছিলো তুমি পটককে ধৰি দিবা। সিহঁতি বৰ বেছি দৌৰিব নোৱাৰে নহয়। টাপকে ইয়াত তাত এনেকেহে দৌৰি থাকে। নহলে আমি গৈ থাকো দেই, পাৰিলে এপাক আহিব আজি। পইচাটোতো দিলো নহয়। বলা বলা মেণ্টেল, দেৰিও হৈ গৈছে নহয়। বলক দাদা। গৈ থাকক গৈ থাকক। সময় পালে এপাক ওলামগেহি বাৰু। মোৰ আকৌ এই ছাগলী কুকুৰা এই হাঁহ এইবিলাক চম্ভালোতে আৰু মোৰ দিন যায়। ৰাতিও সিহঁতক দানা দিব লাগে নহয়। চোৱা মানুহ নায়ে নহয়। এই ল'ৰা আৰু ছোৱালীজনী এক্সাম দিব এইবাৰ, সেইকাৰণে বৰ আৰু কষ্ট, ঘৰৰ পৰা ওলাবই নোৱাৰো। হয় নেকি? আপোনাৰ ল'ৰাটো আৰু ছোৱালীজনী দুটাই পৰীক্ষা দিব ন? ছোৱালীজনীও হ'বলা মেট্ৰিক দিব আৰু ল'ৰাটো হাই ছেকেণ্ডেৰী দিব ন? সময় পালে যাব আৰু। চবৰে আৰু অসুবিধাটো থাকেই নহয়। আমি নহলে গৈ থাকো। যাওক যাওক। গলে মানেতো ভাল আছিলে, নতুন নতুন জহা চাউলৰ ভাত খাব পালো হয়। দাদা আপোনাৰে ভাল হৈছে দেই, জুই পুৰাই পুৰাই চব্জি বনাই থকা। হয় হয়, কথাটো নোহোৱা নহয়। ঠাণ্ডা দিনৰ ৰান্ধনি হব পোৱাটো এক প্ৰকাৰ ভালেই বাৰু। ঠাণ্ডা লাগিছে নি তোমাৰ? ঠাণ্ডা লাগিছে যদি ওচৰলৈ আহি লোৱা, জুই পুৰাই পুৰাই কাটি থাকিবা। পিছে তুমি কাপোৰ কানি নিপিন্ধা, কেনেকে থাকা হয়? দাদা আমি লোকেল জিম কৰা মানুহ নহয় নেকি? আমি পইচা চইচা দি পিনে জিম কৰিবই নালাগে। দেখিছা নাই মোৰ বডি, মাচল কি ডাঙৰ কৰি থৈছো। কাপোৰ কানি পিন্ধিব নালাগে নহয়। এনেকে নিপিন্ধাকে থাকিলেহে মানুহ দেখিব আকৌ, নহলে মোৰ বডি দেখিয়ে নাপাবচোন কাপোৰ কানি দি দেখি থৈ দিলে। ল'ৰা, তোৰ মাৰক যে মই কৈ গৈছিলো পুতুকণক কেৰাহীখন আনিব দিবি বুলি, তেতিয়াই কোৱাটো এতিয়া কেৰাহীখন আনিছ নেকি? মই ভাবিছো কেৰাহীখন আনি থৈ দিছে আৰু পুতুকণ খেলিবলৈ গৈছে। মানে তই কেৰাহী আনাই নাই, তাতে দিনৰ দিনটো খেলিলি হপাই ন? নাই পাপা, মই কেৰাহীখনটো অকলে দাঙি আনিব নোৱাৰো নহয়, নহলে দিনতে আহিব লগা আছিলে। পয়ালগা শুই আছিলে আকৌ, এতিয়া উঠিছেহে পয়ালগা। আৰু পয়ালগা মাও কৈছে পয়ালগা উঠিব দিয়া, তাৰপিছত সন্ধিয়াত যাবাগৈ। মই আকৌ ঘৰলৈ এপাক আহিছিলো নহয়, তেতিয়া তোমালোকে বোলে বজাৰৰ পৰা আহাই নাই। মায়ে কৈছে আকৌ, মই সেইকাৰণে ভাবিলো আৰু সন্ধিয়া লৈ গ'লেও দেৰিকে লৈ গ'লেও হ'ব। এতিয়া লৈ আনিলো আৰু হৈ গ'ল নহয়। এতিয়াও প্ৰয়োজন হ'বহে চাগে কেৰাহীখন। হ'ব দে, কেৰাহীখন থৈ দে। এনেকে ভাত বনোৱা জেগাত ডাঙৰ মানুহৰ লগত সৰু ল'ৰা ছোৱালী থাকিব নাপায়। যা ঘৰৰ ভিতৰত। পাপা। মেণ্ডেল খুৰা, হাজনীক আপোনাৰ নিচিনা কাপোৰ নিপিন্ধা কৈ দিলে। এনেকে পাকি চাকি গুচাই মেলি খালেহে ধুনীয়াকে খাব পাৰিবা, নহলে পাকিয়ে চাকিয়ে খালে বেমাৰ সোমাব। চাই লোৱা, পিছত আকৌ পাৰ্টিয়ে চাৰ্টিয়ে খাবলৈ হলে নিজেহে কৰিব লাগিব, কোনোবাই কৰি নিদিয়ে নহয়। তথাপিও হাঁহি উঠিলে, হাজনীও কাপোৰ পিন্ধা নাই, আপুনিও কাপোৰ পিন্ধা নাই, দুজনে চেম চেম। ল'ৰা যা, ইয়াত বেছি লেকচাৰ মাৰি থাকিব নালাগে। কিতাপ পঢ়িবলৈ নাই নেকি? সকাম চকাম কৰিলে কিবা এটা ঘৰত পাতিলে ভালহে পায় আৰু, কিতাপ চিতাপ পঢ়িবলৈ নাপাওঁ বুলি। পাপা গৈছো। পয়ালগা, মোৰ ড্ৰয়িং কেইটা তোমাক দেখাম দেই। দেখাবা দেই, দেখাবা। ল'ৰা, তহঁতি এই টাঙন দি ভালকে খাবি আৰু দেই। কিখন এই আল বাল মটু পটলু নে কি পটলু এইকেইটা লগাই থৈছ, একো হিন্দী চিন্দি বুজি নাপাও। এই বোবাটো নিচিনাকে লাহেকে চাইহে আছো আৰু। লগা লগা, সোনকালে নিউজ লগা। মই হলে তোৰ মাৰক মাতি কৈহে দিম দেই। মোৰ লগত আকৌ চুদু বুদু নহয় আকৌ, মই চালিয়া বুঢ়া হয় আকৌ দেই, কৈ দিলো আকৌ। নকব নকব ককা, মাক নকব, নিউজ লগাই দিছো। বল পয়ালগা, আমি ৰুমতে থাকোগৈ। এই বুঢ়াটো যে অকনো মটু পাতলু চাব নিদিলে পাই, দিনটো নিজে নিউজ চালে, এটা চাওঁ বুলি কলো, আকৌ এতিয়া বোলে নিউজ চাই বোলে। দেখিবলৈ মন নাযায়, কেতিয়া যাবগে জানো। বল বল পয়ালগা,
আমি কিবা কিবি আঁকি থাকোগৈ ৰুমত। দাদা এই মাংস বাচি যোৱাখিনি কি কৰো ইয়াতে থৈ দিওঁ নে না ঘৰৰ ভিতৰত থৈ দিওঁ ইয়াতে থৈ দে আমাৰ শ্ৰীমতীয়ে লৈ যাব তেনেহ'লে ইয়াতে থৈ দিছো দেই ইয়াতে থৈ দিয়া বদেশ্বৰ প্ৰায় হৈয়ে গ'লচোন। হৈ গ'ল আহক জুইৰ ওচৰত কি আইটেম থৈছ বা? আইটেম বুলিবলৈ কিনো আৰু পোৰা গাহৰি দেখিছইচোন পুৰি আছো তাৰপিছত হাঁহ আৰু কোমোৰা আৰু মাটি দালি আৰু এই তিনিটাই বেষ্ট আইটেম আৰু দেই, একেবাৰে থলুৱা খাদ্য। পিছে মাটিমাহ দালিটো খালেহে মোৰ পেটটো অকণমান বুৰবুৰণি কৰে আৰু তথাপিও আজি খাই দিম। একো নহয় দে মাটিমাহ দালি কেতিয়াবাহে খোৱা হয় সদায় খোৱা নহয়চোন কেতিয়াবাই খাই দিলে একো নহয় দে খাই দিবি বুদ্ধি চৰকাৰ মোৰ পেটতো কিন্তু মাটিমাহ দালি বৰ বেছি হজম হ'ব নিবিচাৰে দেই হয় নেকি তোমাৰো মানে পেট ঢিলা এনেহে ডাঙৰ বডিখন লৈ পৰি আছ আজি দিনতে ক'ব লাগে মাটিমাহ দালি হজম নকৰে বুলি মই মাটিমাহ দালি বদলি আৰু দালিকে কৈ দিলোহেঁতেন নহয় খাই দিবি ডাঙৰ কেৰাহীখন এতিয়া কোনে খাবগে কালিলৈ আৰু খাবলৈ ভাল নালাগিব খাবি খাই দিবি একো নহয় কেতিয়াবা খোৱাটো বুদেশ খোৱা বোৱা হল নেকি হেগুন দাইদেউ আহিলে আহক জুই পুৰাব কঠীয়া তই এই চাইডে আহ খিনমিন এই জেগাটো তোক ধৰিব মই তোৰ জেগাটো লওঁ দে মই আৰু শকত যে এইখন আৰু সৰু জেগাত থিয় হৈ থাকিব নোৱাৰো এনেই ভৰিৰ বিকনি আহ এইখিনি লৈ আহ মই তালৈ যাওঁ গৈছো খুৰা। বুদেশ্বৰ বনাই আছা হৈছেগেনে? হৈছেগে এই হাঁহ আৰু কোমোৰাটো উতলি আছে হ'ব এতিয়া আহক জুই পুৰাব হ'ব বুদেশ্বৰ নালাগে আপোনালোকে পুৰাই থাককচোন আমি ভিতৰলৈকে যাওঁ। ভিতৰলৈকে যায় নেকি যাওক শ্ৰীমতী আছে ভিতৰতে পৰা লগাও পুতুকণ খেলি আছে নেকি এতিয়া ভাতো হ'ব আৰু অকমান বহি দিলে মুঠতে আধা ঘণ্টামান আৰু বহি দিলে হৈয়ে যাব যাওক ভিতৰলৈকে যাওকচোন আমি ভিতৰলৈকে গৈছো। বুদেশ্বৰ মোক কিন্তু ভাত ভোক লাগিলিয়ে দেই তহঁতৰ ইয়াতে খাম বুলি দুপৰীয়া সাজু খোৱা নাই নহয় মই সোনকালে দিবি আৰু ওলালে মই আকৌ ৰখি থকা বিধ নহয় আইও মাংসটো যে ইমান ধুনীয়া গোন্ধ আহিছে মোৰ হলে আৰু গৰমা গৰমকে আৰু খায়ে দিওঁ তেনেকেহে লাগিছে আৰু দেই নহলে মেণ্টেল সময়ো হৈ গৈছে মই ল'ৰা দুটাক মাতোগৈ তুমি চব্জিখিনি নমাই দিবাচোন আমাৰ পুতুকনে যে শুয়ে গ'ল চাগে ল'ৰা দুটাটোক আৰু বুঢ়া দুটাটোক সোনকালে দি দিওঁ তেতিয়াও আজৰি হ'ব আৰু আমি পিছত খামগে হয়নে নাই দাদা তেনেকে কৰিলে হ'ব যাওক মাতি আনকগে যাওক সিহঁতক দি দিলে আৰু আজৰি হ'ব আমাৰ বুঢ়াটো চাগে টোপনি ধৰিলেই তাকো মাতি আনিব আৰু বুদেশ্বৰ ময়ো যাম। সিহঁতি খাই থকালৈকে মই নিউজকে অকণমান চাই থাকিম। ঘৰত নিউজ চাব নাপালো নহয়। তেনেহলে বলক মেণ্টেল চুলাই তুলাই সাজ আৰু এইটো ৰঙাটো আনিছে নেকি ময়ো বেছি নাজানো বা আপুনি চুলাইও খায়নে খাই নেকি বুলি সুধিলা যে চুলাই মই ভাতৰ লগত পানী খোৱা আগতে খাওঁ কথা কব আহিছ মোৰ লগত কোনোৱে পাত্তা নাপায় চুলাই খোৱাত বেলেগ মানে আপুনি ন বাদ দিয়া কৈও মই ওপৰত মই ডেকা হৈ থাকোতে যে এক ড্ৰাম চুলাই অকলে বজাই দিওঁ পুতুকণ হৈ যাব বুলি কৈছিলো নহয় শুয়ে গল পুতুকণ উঠ তই উঠ অথনি পেকপেকাই আছিলি এটা শুবলৈ আহিছ ভাত খাই লবি তাৰপিছত শুবি বল হেগুন দাদাই চাদিয়া পত্তা খাও আৰু দেই ভালে বেয়াহে বনালো আৰু কি হৈছে জানো আপোনালোকেহে জানে আৰু মজা গাহৰি মাংস পোৰাটো যে একদম কবই নালাগে আৰু শুনিছ বুদেশ মোক হলে চুলাই এখন দিবি দেই মই আকৌ চুলাই নেখালে টোপনিয়ে নধৰে নহয় মেণ্টেল তই কিন্তু পাৰ দেই মই 10 মিনিট ভিতৰলৈ যাওঁতে গোটেই ৰেডি কৰি থৈছ তোক মানিব লাগিব দাদা ভাত চাত বহাত মই এক্সপাৰ্ট 10 মিনিটতে কমচে কম 10-12 কাঁহী আৰু বাঢ়ি দিব পাৰো মই এইবিলাক কেছ নাই মুঠতে আৰু কৰিবলগীয়া থাকিলে এইফালৰ পৰা কৰি যাওঁ আৰু ৰখি থাকিবলৈ নাই কাৰোবাৰ কাৰণে তোৰ এই স্বভাৱটোৱে ভাল কাৰোবাৰ কাৰণে ৰখি থাকিব নালাগে ৰখি থাকিলে যে নিজৰ কৰিবলগীয়া কামো থাকি যায় মজা দেই কিন্তু বুদেশ চেলেকি আৰু হাতখনে দুই টুকুৰা কৰি দিওঁ তেনেহে লাগি গৈছে আৰু
মেণ্টেল কি চাই আছ বেবা লাগি ভাত লগা মই আৰু হেগে কৈ দিলো কৈছিলো নহয় আজি দুপৰীয়া ভাত খোৱা নাই বুলি দে সোনকালে দে আৰু এই গাহৰি মাংস পোৱাখনো দিবি দেই ৰাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো দেই এতিয়া হেগুন খুৰাক ভাত দিওঁগৈ আমিও অকমান পিছত খাম আৰু এনেকে আমাৰ ভিডিঅ' চাই যাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব টাটা বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত